हेलो नमस्कार गाइस की खबर আপোনালোকৰ সকলোৱে ভালে চাগে তো গাইস মই বহি আছো বিকাশৰ ঘৰত বিকাশ বক্সাৰ চুনাল আপোনালোকৰ সকলোৱে হানি সিং তো গাইস বিকাশ বক্সাৰ পিছলে বহি আছে ইহঁতৰ ঘৰত অহা ৰাতিপুৱাই হ'ল আজি দিনটো মানে ইয়াতে হাতচোৱা বুলি টাইমটো অকমান ইয়াক দিলো ইউ মোক দিলে এনে বহিলো কথা বতৰা পাতিলো বহুত আগৰ পুৰণা বন্ধুৱে হয় আমি তো এতিয়া এনেকে বহি আছো বিকাশৰ লগত কিবা কিবি ক'ব এতিয়া বিকাশৰ পৰা শুনকচোন তো নিজৰ বুলি খেলটো এনেকুৱা ধৰণৰ দেই তো আগুৱাই আহা আমাৰ মোৰ বাবু যেনিবা দেই পাৰ্টনাৰ আমি একদম পাৰ্টনাৰ একদম পূৰা একেলগতে পঢ়া নিজৰ বুলি দেই তো মই আজি আছোঁ বাবু চেনেলত দেখিবলৈ পাইছা বাবু আমাৰ একদম পূৰা হেণ্ডচাম হৈ আছে নিজৰ বুলি টেনশ্যন নহয় একদম পূৰা তো এনেকুৱা ধৰণৰ খেলটো ধৰি লওক বাবু আহিলে পাৰ্টনাৰ মানুহ একদম পূৰা দুটাই কথা চথা পাতিলোঁ বিন্দাছ একদম অলপ ফুৰি আহিলোগৈ নিজৰ বুলি তো ভাল লাগিছে বস্তুটো তেনেকুৱা তো বাকী খেতি বাতি কেনেকুৱা আছে খেতি বাতি কাম লাগি আছো বিন্দাছকে পুৰা আলি চালি কাটি থোৱা আছে হাতচোৱা বুলি আজি ফ্ৰী আচ্ছা কোনো কাম বন নাই আৰু এনেকে তোমালোকৰ ঘৰলৈ ওলাই আহিলো ৰাতিপুৱাই তুমি গম পোৱা আজি ফোন কৰি তাৰপিছত তোমাক আজি কথা এটা সুধো তোমাৰ ইউটিউবতো তুমি ভিডিঅ' বনাই আছা বহুত কষ্ট কৰিছা মই সেইটো গম পাইছো ইমানখিনি ভিউজ গোটাবলৈ তোমাক কিমান কষ্ট কৰিবলগীয়া আছে তুমি মোক আজি কোৱা মানে এনেকুৱা ধৰণৰ দেই কষ্টটো বা যথেষ্ট কৰিছোঁ কষ্টটো কিন্তু মই দেখিছো কষ্ট যথেষ্ট আছে দেই কিন্তু আনে কিন্তু দেখিবলৈ বেলেগ সহজ সহজ ভিডিঅ'টো দিছে হৈছে হয় কিন্তু এতিয়া তুমি কৰিছা ন তুমি গম পাইছা মইতো সেইটো জানো হয় নাই মই জানো তোমাক দেখি থাকো তুমি কিমান কষ্ট কৰিছা ন আচলতে তুমি কিমান কষ্ট কৰিছা আমাৰ পাব্লিকক কথাটো কোৱা মানে মোৰ এনেকুৱা কষ্ট দেই ধৰি লওক কণ্টেণ্ট বিচৰা কিবা কিবি কৰা এদিনত মই 5টা 6টা ভিডিঅ' দিওঁ এদিনত 5টা 6টা মানে মোক সৰহকৈ দিব ভিডিঅ' সৰহকৈ দিব পালেহে মনটো ভাল লাগে তো তেনেকৈ তো পূৰা সৰহকৈ ভিডিঅ' দিওঁ আৰু সৰহকৈ ভিডিঅ' দি ৰাইজে আঁকোৱালি লৈছে দে মই ৰাইজক সেইটো কাৰণে ধন্যবাদ দিছোঁ যে ৰাইজে মৰম কৰিছে ময়ো অলপ কষ্ট কৰিছোঁ কিন্তু ৰাইজে মৰম কৰিছে সৰ্বপ্ৰথমে মই ৰাইজকহে মই ধন্যবাদ দিছোঁ দেই আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ দেই বাবু চেনেলটো আপোনালোকে চাব আমি একদম একে পাৰ্টনাৰ বাবু চেনেলটো আপোনালোকে চাব ধুনীয়াকৈ একদম ভিডিঅ'সমূহ চাব লাইক কৰিব কমেণ্ট কৰিব একদম বাৰু প্ৰথম যদি আহিছে যদি চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব দেই এইটো কথা কৈ দিছোঁ একে পাৰ্টনাৰ মানুহ চবকে আগুৱাই নিয়ক আৰু গহীনত ধুনীয়াকৈ বাবু চেনেলটো একদম পূৰা ছাবস্ক্ৰাইব কৰিব দেই ছাবস্ক্ৰাইব কৰিব আপোনালোকে ফ'ল' কৰি দিব ফেচবুকত দিলে মানে আৰু ইউটিউবত মানে কামনে নকওঁ বাকী তেনেকুৱা আৰু হেৰি বিকাশক আৰু এটা কথা সুধো মই এইখিনিতে ডাঙৰ ইউটিউবাৰ বিলাকে মানে এনেকুৱা এটা কাম কৰে মই সেইটো তোমাক সুধিছো তুমিও এটা ডাঙৰ ইউটিউবাৰে হ'লা না মই তুমি কৈছা মই ডাঙৰ বুলি নকওঁ যেনিবা মই কৈছো একচুৱেলি তুমি ডাঙৰ ইউটিউবাৰ বিলাকে এপছ বিলাক প্ৰমোচন কৰে ইউটিউবত প্ৰমোচন কৰে তেওঁলোকে কেইটামান ভিউজৰ কাৰণে কৰে নে তেওঁলোকে পাব্লিকক লুটিবলৈ কৰে মই সেই এপছটো ডাউনলোড কৰিলো কৰাৰ পিছত মই যদি বেংক একাউণ্ট কিবা কিবি শ্বেয়াৰ কৰি দিওঁ মোৰ একাউণ্টৰ পৰা মানিটো জিৰ' হৈ যায় তেতিয়া কি হ'ব মানে আপুনি মানে ধৰি লওক এনেকুৱা নাযায় যোনটো এপছ দে এইবোৰ জুৱা খেলে এইবিলাক জুৱা খেলা এপছ হয় নাই তো জুৱা খেলা এপছ এতিয়াতো দুদিনমানৰ আগতে নিউজ হৈ গৈছিলে জুৱা খেলা এপছলৈ তুমি গম পাইছা এইটো পাহি আৰু ধৰি লওক এইটো আছাম জেট গম পোৱাই পূৰা অনলাইনত তাৰপিছত খেলটো এনেকুৱা ধৰণৰ এই অনলাইনত জুৱা খেলহে মানে তোমাক খেলিবলৈ ক'ব তুমি বস্তুটো পইচা তোমাৰ প্ৰথমতে পাবা কিন্তু তুমি পাছৰ চোৱাত নোপোৱাগৈ মানে মই মেইন মেটাৰটো সেইটোৱে সুধিছিলোঁ তোমাক মানে এতিয়া পটককে মানুহে এটা বেংক একাউণ্ট আপুনি এপছটো ডাউনলোড কৰি ল'লে এপছটো ডাউনলোড কৰি দিয়াৰ পিছত বেংক একাউণ্ট কিবা কিবি চব তাত শ্বেয়াৰ কৰি দিয়ে ন আপোনাৰ যদি টকাটো একাউণ্টত যিমান টকা থাকে সেইটো যদি জিৰ' হৈ যায় তেতিয়াহ'লে সেইটোৱেতো খেল মানে বেংক একাউণ্ট লিংক কৰিলে কোনো ঠিকনা নাই লুটি লৈ যাব লুটিটো নিবই ন সেইটোতো কোনে গম পায় বাহিৰৰ দেশৰ বাহিৰৰ সেই এইবিলাক এইটো জুৱা খেলৰ এপ কোনো গেৰেণ্টি নাই আমাৰ কোনো ইণ্ডিয়াৰ হেৰি নাই ন ডাঙৰ ইউটিউবাৰ বিলাকে এইবিলাক বেলেগ প্ৰমোচন কৰি থাকে এনেকুৱা প্ৰমোচন বিলাক মানে ভাল নালাগে আৰু তাকেতো তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ আপোনালোকে এইবিলাক চাই হেৰি কৰিব ধৰি লওক চাব কোনটো ভাল কোনটো বেয়া তো যিহেতুকে এইবিলাক প্ৰমোচন কৰি থাকে এইবিলাক হ'ব নালাগে বস্তুটো হয় নাই তেনেকুৱা নিচিনা ঠিক আছে বাকী ভাল লাগিলে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব দেই ছাবস্ক্ৰাইব কৰিব ধন্যবাদ